হাই বন্ধুৰে বান্ধৱীসকল মই এবি কনষ্টেবল মুস্তফা আলী আপোনালোকে চাইছে মুস্তফা আলী 09 তো বহু দিনৰ পৰা মোৰ ইয়াত প্ৰচুৰ পৰিমাণে কমেণ্ট আহি আছিল যে দাদা আমি যেতিয়া ৰানিং কৰোঁ অলপ সময় ৰানিং কৰাৰ লগে লগে পেটত বিষ উঠে আৰু মানে কি হৈ যায় যে ভৰি ইমানে বিষায় অলপ ৰানিং কৰিলে যে ভৰি ইফালেদি এই হাড়ৰ তলেদি এনেকুৱা বিষ হয় যে এই বিষটোৰ কাৰণে আমি লং জাম্প কৰিব নোৱাৰোঁ আৰু ৰানিং কৰিব নোৱাৰোঁ তো কি কৰিলে আমাৰ এই পেটৰ বিষটো ভাল হ'ব আৰু আমাৰ এই ভৰিৰ বিষটো ভাল হ'ব তো ইয়াৰ বিষয়ে জানিবলৈ হলে যে কি কৰিলে ভাল হ'ব তো ভিডিওটো হেকলৈকে স্কিপ নকৰাকৈ চাই থাকক তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ তো প্ৰথমতে কথা হ'ল যে পেটটোৰ বিষ ঠিক আছে তো পেটটো আমাৰ কিয় বিষায় প্ৰথম কথা হৈছে যে পেটটোৰ তেতিয়া বিষ উঠে যেতিয়া আমাৰ মাইণ্ডছেটটো ঠিক নাথাকে আমি যদি ভাবোঁ যে এতিয়া আমি দাউৰি আছোঁ আমাৰ মাইণ্ডটো যদি অকল এটাই চিন্তা হৈ থাকে যে আমি দাউৰি আছোঁ তেতিয়াহ'লে সোনকালে পেটৰ বিষ উঠি যাব ঠিক আছে আপুনি এনে এবাৰ ট্ৰাই কৰি চাবা যে এদিন এখন দাউৰিবা কিন্তু বেলেগ এটা মাইল লগাই দাউৰিবা ঠিক আছে সেইদিনাখন চাবা পেটৰ বিষ মানে আপোনাৰ অনুভৱেই নহ'ব আৰু যিদিনাখন খালি এনেকুৱাই ভাবি থাকিবা যে মই দাউৰি আছোঁ মোৰ কষ্ট হৈ আছে সেইদিনাখন আপোনাৰ সোনকালে পেটৰ বিষটো উঠিব আৰু দুটা কাৰণত পেটৰ বিষ হয় যদি কাৰোবাৰ বহুত বেছি পৰিমাণে যদি গেছ হৈ থাকে ঠিক আছে তেতিয়াহ'লে তাৰ পেটৰ বিষটো হয় আৰু যেটো মেইন কাৰণ পেটটো বিষাৰ সেইটো হৈছে আমাৰ যদি পেটত যদি আপোনাৰ কিৰমি হৈ থাকে ঠিক আছে কিৰমি হ'লে আপোনাৰ পেটটো বিষাব 100% বিষাব আপুনি অলপ দাউৰাৰ লগে লগে আপোনাৰ পেটটো পুৰা বিষাব ইয়াত বিষাব নহ'লে ইয়াত বিষাব কাৰোবাৰ ওপৰত বিষায় ঠিক আছে এইটো কি কৰিব লাগে কিৰমি ঔষধটো কেনেকৈ খাব লাগে আপুনি ৰানিং আৰম্ভ কৰাৰ আগত ঠিক আছে 4-5 দিন আগত এটা কিৰমি ঔষধ ৰাতি খাই কিনে হৈ দিলা ঠিক আছে আৰু তাৰপিছত ৰানিং কৰি থাকা প্ৰায় 5 দিন কি 6 দিন পিছত আকৌ এটা কিৰমি টেবলেট খাই দিব লাগে বেছি নহয় 2টা টেবলেট বা 3টা টেবলেট এনেকৈ খালে 5 দিন 6 দিন গ্যাপ দি খালে পেটৰ বিষটো একেবাৰে নাইকিয়া হৈ যায় কিন্তু তথাপিও যদি এইটো পদ্ধতি এপ্লাই কৰাৰ পিছতো যদি কাৰোবাৰ যদি পেটটো বিষাই থাকে তেন্তে এনেকুৱা এটা পাথৰ লৈ ল'বা ঠিক আছে মই দেখাই দি আছোঁ এই পাথৰটো এনেকুৱা ল'বা মানে যেটো কাঠা পাথৰ হয় আৰু কি মই এইটো এনে লৈ লৈছোঁ এইটো অলপমান ডাঙৰ লৈ ল'বা আপুনি ৰ'দত এনে যেনে তেনে পাই যাব তো এইটো পাথৰ কি কৰিবা যেতিয়া আপোনালোকে ৰানিং আৰম্ভ কৰিবা ঠিক আছে হাতৰ তলিত এনেকৈ বহাই লৈ কিনে দাউৰিলে হৈ গ'ল ঠিক আছে তো যেতিয়া আপুনি অনুভৱ কৰিব যে মোৰ পেটটো বিষাই আছে যেতিয়া অনুভৱ কৰিব যে মোৰ পেটটো বিষাইছে তেতিয়া এই পাথৰটো অলপ বেছিকৈ মানে মুঠিটো বেছিকৈ অলপ চিপি দি ৰানিং কৰিবা ঠিক আছে অলপ বেছি জোৰ দি মানে মুঠিটো মাৰি দিবা যদি পেটটো বিষ উঠাৰ লগে লগে যদি এইটো পাথৰ যদি অকণমান জোৰ দি যদি আপুনি ৰানিং আৰম্ভ কৰি দিয়ে প্ৰায় 20 কদম 25 কদম দৌৰাৰ লগে লগে আপোনাৰ পেটৰ বিষটো কি হ'ব একেবাৰে নাইকিয়া হৈ যাব তো আপুনি এইটো পদ্ধতিয়ে যদি এপ্লাই কৰে ঠিক আছে আপোনাৰ 100% পেটৰ বিষটো একদম নোহোৱা হৈ যাব ইয়াৰ পিছত আহি গ'ল আমাৰ চিন পেইনৰ কথা ঠিক আছে যে আমাৰ ভৰিটো যে বিষায় একদম ইয়াৰ তলেদি প্ৰচুৰ পৰিমাণে বিষাই থাকে কি হয় বহুতে কি হয় যে এইটো বিষৰ কাৰণে লং জাম্প প্ৰেক্টিছ কৰিবই নোৱাৰে বা এইটো বিষৰ কাৰণে ৰানিং কৰিবই নোৱাৰে এক পাক দুপাক ৰানিং কৰাৰ লগে লগে ভৰি এনেকুৱা হৈ যায় যে খোজ কাঢ়িব নোৱাৰা হৈ যায় তো এইটো বিষ আমি কেনেকৈ ভাল কৰিব পাৰোঁ এনে আমি এটা নৰ্মাল পদ্ধতি ইউজ কৰিব পাৰোঁ সেইটো কি হৈছে যে গৰম পানী আপুনি গৰম পানী একেবাৰে গৰম কৰি উতলাই ল'বা তাতে অকণমান নিমখ দি দিবা নিমখ দিয়াৰ পিছত কি কৰিবা যে বহি কিনে লাহে লাহে এইখনত পানী অকণমানকৈ ঢালি থাকিবা মানে পানীটো এনেকুৱা গৰম হ'ব লাগিব যাতে দিয়াৰ লগে লগে যাতে লাগে যে গৰম আছে কিন্তু ইমানো গৰম নহয় যাতে পুৰি যায় জাৰখন ঠিক আছে এইটো পদ্ধতি এপ্লাই কৰিবা আৰু যদি এনেকৈ আপোনাৰ বিষটো ভাল নহয় তেন্তে মই এটা গছৰ নাম ক'ম সেইটো গছৰ পাতেদি যদি আপোনালোকে মালিচ কৰা তেন্তে আপোনাৰ 100% আপোনাৰ বিষ নোহোৱা হৈ যাব বিষটো য'তেই নহওক হাত ভৰি একদম পিঠিত য'তেই নহওক কিয় তো মই ভিডিঅ'টো ডিছপ্লেত অপেন কৰি দেখাই দি আছোঁ যে একচুৱেলি গছৰ নামটো ক'লে হয়তো বহুতে চিনি নাপাব কাৰণ বহুত জাগা ভেদে গছৰ নামবিলাক বেলেগ বেলেগ হয় ঠিক আছে তো আমাৰ ভিডিঅ'টো ডিছপ্লেত অপেন কৰি দেখাই আছোঁ এই গছজোপা চাই লওক এইটো গছ একচুৱেলি আমাৰ তাতে আহামদাৰ গছ বুলি নামেৰে পৰিচিত ঠিক আছে আমি আহামদাৰ গছ নামে জানিও কিন্তু ইয়াৰ পাতবোৰ যে আছে ইয়াৰ পাতবোৰ একেবাৰে A to Z মানে কঁঠাল পাতৰ নিচিনা ঠিক আছে কিন্তু কঁঠালৰ পাতটো যেনেকুৱা অলপ ডাঠ হয় এইটো ডাঠ নহয় কিন্তু কোমল ঠিক আছে ইয়াৰ ওপৰ ফালেটো অলপ চিলচিলা হয় মানে একদম ফিনিছ দিয়া তলত অলপমান কি আছে আপুনি কি কৰিব এইটো পাত তলৰ ফালটো যিটো আছে ঠিক আছে মই এনে এটা গছটো আপোনালোকে দেখি লোৱা গছটো দেখিলে যাতে চিনি পোৱা এনেকৈ গছটো দেখি লোৱা একদম মই দেখাই দি আছোঁ মানে এইটো গছ বেছি ওখ নহয় এজন মানে মানুহৰ লেভেলৰ হয় আৰু একেবাৰে সৰুও নহয় মানে পাতকেইটা কঁঠাল পাতৰ নিচিনা একদম আৰু কঁঠালৰ পাতটো যেনেকুৱা ডাঠ এইটো অকণমান চফ্ট ঠিক আছে ভিডিঅ'টো দেখি লোৱা নিশ্চয় গাছটো চিনি পাইছা যদি আপোনালোকৰ ওচৰত থাকে তো এতিয়া বলক মই কৈ দি আছোঁ যে কেনেকৈ এইটো দি
কাম কৰিব লাগে আপোনালোকে ভাবি লওক যে সেইটো গাছৰ পাতটোৱে এইটো পাত ঠিক আছে এইটো একচুৱেলি নহয় মই মানে জাষ্ট বুজাৰ কাৰণে দেখাই দিছোঁ তো পাতটো দেখাই দিছোঁ পাতটো এইটো ওপৰ ফাল হয় আৰু এইটো তল ফাল হয় ঠিক আছে তো আপোনালোকে কি কৰিবা এই তল ফালখনত সৰিয়হৰ যিটো তেল আমিতো চিধা ভাষাত মিঠাতেল বুলি কওঁ সৰিয়হৰ তেলটো অলপমান লগাই ল'বা ঠিক আছে লগাই কিনে কি কৰিবা এইটো অলপমান আগুনৰ ওচৰত লৈ যাই কিনে অকণমান হিট কৰি ল'বা মানে গৰম কৰি ল'বা গৰম কৰাৰ পিছত আপোনাৰ শৰীৰৰ যি অংগতে বিষ নহওক কিয় বেছিভাগ এইটো ভৰিৰ বিষতে কাম কৰে ঠিক আছে মোৰ যেতিয়া ভৰি বিষ হৈছিল মই এইটো পদ্ধতি এপ্লাই কৰিছোঁ যেতিয়া এইটো অকণমান গৰম কৰি ল'বা গৰম কৰাৰ লগে লগে যিটো ভৰি বিষাব এনেকৈ লগাই দিলে হৈ গ'ল ঠিক আছে এই লগাই থৈ দিবা যিমান সময়লৈকে অলপ আপোনাৰ ফিল হ'ব যে গৰম লাগিছে সিমান সময়লৈকে লগাই দিবা আৰু ফিৰ কি কৰিবা যেতিয়া পাতটো ঠাণ্ডা হৈ গ'ল আকৌ অকণমান গৰম কৰি ল'বা লগাই দিবা এনেকৈ ঠিক আছে কিছুমানৰ মানুহৰ এনেকুৱা নহয় জানো যে ভৰিৰ তলুৱাটো বিষাই থাকে হয়নে নাই ভৰিৰ তলুৱাটো বিষাই সেইখন মানুহ কি কৰিবা এনেই নৰ্মেলি এই গছৰ পাতটো এনেকৈ যদি চেণ্ডেলৰ ভিতৰত যদি সোমাই দি কিনে এনে খোজকাঢ়ি ফুৰি থাকে তেতিয়াহ'লে তাৰ ভৰিৰ বিষো ভাল হৈ যায় তো আশা কৰোঁ যদি গাছটো চিনি পোৱা তেনেতো ভাল কথা যদি চিনি নোপোৱা ভিডিঅ'টো বহুতজনক শ্বেয়াৰ কৰি দিবা নিশ্চয় গাছটো আপোনালোকে চিনি পাবা তো মই যিখিনি কথা ক'ব খুজিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছা যে কেনেকৈ পেটৰ বিষটো আৰু ভৰিৰ বিষটো আপোনালোকে ভাল কৰিব পাৰিব তো ভিডিঅ'টো যদি অকণমান আপোনালোকক ভাল লাগি থাকে তেন্তে ভিডিঅ'টো তাতে লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মোৰ নেক্সট ভিডিঅ' দেখাৰ কাৰণে আৰু যদি আপোনাৰ লগতে আপোনাৰ যদি কোনো লগৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে যে পেটৰ বিষ ভৰিৰ বিষ তেন্তে ভিডিঅ'টো তাক শ্বেয়াৰ কৰি দিবা তো আজি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ